নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰজিত আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে জানো যে আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বৰ্তমান এটা ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু তেওঁ চিকিৎসালয়ৰ পৰা নিজ মুখেৰে কোৱা ভিডিঅ' এটা আমাৰ হাতত আহি পৰিছে। আহকচোন বন্ধু বান্ধৱীসকল, আমি চাই লওঁ আমাৰ সকলোৱে মৰমৰ অভিনেতাজনে নিজ মুখেৰেনো কি ক'লে। আৰু আপোনালোকে শুনিলে আমাৰ সকলোৱে মৰমৰ অভিনেতাজনে নিজ মুখেৰেনো কি ক'লে। আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ সকলোৱে মৰমৰ জনপ্ৰিয় অভিনেতাজন সুস্থ হৈ উঠক। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমাৰ চেনেলত আপলোড কৰা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।